ৰাজ্যত পুনৰ বোৱাৰী হত্যাকাণ্ড। এইবাৰ স্থান নাজিয়া হুদুপৰা ভৰালি গাঁও। ৰাতিপুৱা তাই ফোন কৰাটো কৈছিলে মোলৈ, মা ভাত খালি নাই কি এনেকৈ বুলি সুধিলা। সেইখিনি কথা থাকিলে গধূলি মই ফোন চোন নকৰিলোঁ। আৰু ফোন কৰিবলৈ ইয়াৰ হাতত ফোনটো থাকে, এই ফোনটোত খা কথা নকয়। মই খালি এইখিনি কথা কাকো কোৱা নাছিলোঁ। তাৰপৰা কালি মাৰপিট কৰিছে বুলি লাগিব বাদ দন মাকে ক'লে নহয়, কাজিয়া কৰা শুনিছোঁ বুলি কৈছে নহয়। খালি এষাৰ কথাই মাকে ক'লে কি হ'ল, এইডোখৰত বহি পিনি বান্দাখনত বহি থাকোঁতে ক'লে কি হ'ল, ওলমি থকা দেখিছিলোঁ। তেতিয়া মই এটা কথাই তেওঁক পইণ্টত সুধিলোঁ, যদি ওলমি থকা আপুনি দেখিছিলে আপুনি ওচৰ মানুহক নামাতিলে কেলে? ওচৰ মানুহক মাতিব লাগিছিলে, নহ'লে ৰছীডাল কাটি নিলে কেলে? আৰু ইমান অকণি বাঁহডালত এজনী ছোৱালী চিপ ল'ব নোৱাৰে, যিজনী ছোৱালী ওখ ওখ পাখৰ এজনী ছোৱালীয়ে চিপ ল'ব নোৱাৰে দোকানৰ ভিতৰত। সি নি পিনি ইয়াৰ পৰা নি পিনি ঘৰৰ ভিতৰত শুৱাই থৈছে। আমি তেতিয়ালৈকে চাবলৈ পোৱা নাই, অকল মুখখনে দেখিছোঁ। সি এনেকুৱা ডোখৰত লগাই থৈছে, সেইবাৰ তেজৰ দাগ আপোনালোকে দেখিছে চাগে, এনেকৈ আছে। তাৰপিছতহে আমি দেখিছোঁ সি সেইখিনি কথা তাৰমানে হেৰি কৰি থৈ দিলে তাত। আৰু মাকেও জানে বাপেকেও জানে সম্পূৰ্ণ। সি স্পষ্ট আছে এইডোখৰত। সি এনেই ৰছীডাল এনেই তাত চাদৰখন লগাই থৈছে, সি মাৰিছে। সন্দেহ বুলি কথা নহয়, সি ডাইৰেক্ট মাৰিছে। সি জীৱনভৰ কাৰাদণ্ড হওক, তাক মই সেইটোহে কৈছোঁ। জীৱনভৰ জেল খাই থকাটো নহয়, 3 মাহৰ পিছত ওলাই অহাটো মই নিবিচাৰোঁ। মোৰ যেনেকৈ এডোখৰ এখন বুকুখনৰ এডোখৰ নাইকিয়া কৰিলে নহয়, তাক জীৱনভৰ জেল মই একদম মানে চিৰ জীৱন তাক মই জেল দিবলৈ কৈছোঁ। আৰু মোৰ ছোৱালীজনী তাৰ ভেটিতে হেৰি হ'ব, খালি একদম দুৱাৰমুখত দিব লাগিব। আপোনালোকৰ লাইভৰ মুখৰ আগত কৈছোঁ, একদম ডাইৰেক্ট মুখৰ আগত দিব লাগিব, যাতে সিহঁতি ওলাংতে সোমাংতে সিহঁতি মৰি হালটো দেখে। এইডোখৰত দিব লাগিব, একদম ডাইৰেক্ট মুখৰ আগত। এইডোখৰলৈ দিলেও নহ'ব।